এইটোৱে তুমি না এইটো ইয়াস মই দুখ নকৰিবা আৰু এয়াই জীৱন জীৱনত সুখ দুখ কিছুমান থাকে তুমি অলপ দুখ নকৰিবা প্ৰথম খাই কিনে এনেকুৱা পিঠা আৰু এখন লৈ দুটাই ভগাই খালো ঋতু ককো ই চোনে আমাৰ ঘৰত যাই থাকে হাতে কিন্তু অ কিতা বহি ল না নলা ঋতুৰ কন্টেক্ট নম্বৰটো লৈ ল দাদা হেল্ল' এভৰিৱান গুড মৰ্নিং এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল তো আজি পুৱাই ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ 5টা বজাত দেখিব পাৰে একদম পুৰা ৰাস্তাত আহি ৰেডি শৰীৰ চৰ্চা কৰিব আহিছোঁ অলপ আৰু খাই মানে গা চা ফুলি গৈছে সেইকাৰণে অলপ শৰীৰ চৰ্চাৰ ওপৰত গুৰুত্ব দিব লাগে ঋতু আৰু মই আহিছোঁ তাই আগত দৌৰি আছে তাইকো দেখাম বাৰু তো এতিয়া চাই লওক পুৱা এতিয়া 5টা বাজি 5:30 মান হ'ল চাগে আৰু গাড়ী ইমান বেছি এতিয়া অকণমান শৰীৰ চৰ্চাৰ ওপৰত গুৰুত্ব দেখিব পাৰে পুৰা জোতা মাৰি অ'কে দৌৰিম বুলি আহোঁ কিন্তু এদিনো দৌৰিব নোৱাৰোঁ মোৰ ভুলতে যায় সৌটো ঋতু দেখিব পাৰে টুকুটকৈ বুলি যাই আছে সৌটো ঋতু আৰু এইটো আমাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় সেইপিনে আছে সেইবিলাক পাহাৰ এদিন পাহাৰতো যাম ৰ'ব পাহাৰত যোৱা প্লেন আছে এদিন ওপৰত বহুত মানুহৰ ঘৰ আছে জানেনে ইয়াতে পাহাৰৰ সিফালে গাঁও আছে তো দৌৰিব আহিছোঁ দৌৰি আছোঁ দৌৰি ভিডিঅ' কৰিম পুৱাই তামান ফ্ৰেছ হাৱা পাই আছোঁ বহুত ভাল লাগে এই ফ্ৰেছ হাৱাটোৱে খাব লাগে আচলতে শৰীৰৰ কাৰণে বহুত বেছি ভাল আৰু এইপিনেৰে পাহাৰৰ ওপৰত উঠি যায় সেইবিলাক দেখিছেনে লাইট জ্বলি আছে সেইবিলাক মানুহৰ ঘৰ মানুহ থাকে কেতিয়াবা যাম ৰ'ব সেই পাহাৰৰ ওপৰত গ'লেতো ভিডিঅ' নিশ্চয় কৰিমে আৰু ইয়াত দেখিব পাৰে কেম্প পালোঁ এইপিনেৰে আমাৰ ঘৰত যাব পাৰে এনেকৈ সুমি এইটো আমাৰ গাঁৱৰে ককা ক'ত গৈছিল ককা অঁ দে আমিও খোজ কাঢ়বাই আহিছোঁ তো ককা ফুৰিব আহিছে ককা অকলে নেকি ফুৰিব অকলে ফুৰিব আহিছে অকলে আহিছোঁ লগত অলপ থাকলি ভাল লাগে ককা কি যাব হৈছে ঘৰত অঁ দে নহ'লে যাওক বাই এই ব্ৰহ্মপুত্ৰতে গাড়ী চাওকহে গাড়ী লেঠেৰি এৰাই নাই বা কেম্প পালোঁ বুলি যাই আছোঁ আৰু ঋতু কিমান দূৰ পাল গম নাই বহুত দূৰ পাল চাগে তাই দৌৰিব আৰু মই অলপ দৌৰিলোঁ এতিয়া অলপ দৌৰোতে মানে ভাগাৰ অৱস্থা নাই তো এইবিলাক দেখিব পাৰে এই পুৱাই এইবিলাক মূৰা ওলাই থৈ দিছে বিকাৰ কাৰণে এইবিলাক মূৰা বহুত ধুনীয়া আৰু এইবিলাক আছে ধুনীয়া লাগিছে মূৰাকেইটা চিম্পল আৰু এইটো আমাৰ বেংকটো আৰু গাঁও পঞ্চায়ত সমবায়খন এইখন আমাৰ বজাৰৰ কাৰণে সকলোৱে এয়া শাক চব্জি লৈ যাই আছে সেইকাৰণে এইবিলাক দেখিব পাৰে কল লৈ গ'ল আৰু এইপিনে দেখিব পাৰেনে এইটো ৰাস্তাৰে ইয়াতে জেলত যায় আৰু বৃদ্ধাশ্ৰম আছে বহুত কিবাকিবি আছে এদিন দেখাম বাৰু আমাৰ ওচৰত আচলতে চাব লগা জেগা বহুত আছে কিন্তু আপোনালোকক কি দেখাম ময়ে দেখা নাই আজিলৈকে তো আমি এতিয়া ভিডিঅ' কৰিম মানে সেইফালে নগ'লো কাৰণ আজি ৰবিবাৰ বজাৰ আৰু বহুত মানুহ মাস্ক মাৰিছোঁ যদিও গাইছ এটা লাজ বোলা বস্তু আছে দিয়কচোন আমি কাৰণ ছোৱালী মানুহ হ'লেতো তো এতিয়া কেম্প পাৰ হৈ আহিলোঁ এতিয়া যাম আমি লামপাৰা চাইডে আৰু এইখন দেখিব পাৰে ধুনীয়া পাহাৰ ওপৰত পাহাৰত এদিন আহিম না ঋতু পাহাৰত আহিম টেঙা চেঙা খাম বহুত বেছি ভাল লাগিব আৰু পাহাৰত একো ভয় নাই বহুত মানুহৰ ঘৰ পাহাৰৰ ওপৰত এইবিলাক লাইট জ্বলি আছে তেতিয়া দেখাইছোঁ আৰু কেম্প পাৰ হৈ আহিছোঁ এতিয়া লামপাৰাত যাম আমি নাৰীটো তো সিমান এটা ঠাণ্ডা লগা নাই কাৰণ জানে এইবিলাক গাভৰু তেজ মানে কি ডেকা তেজ চলতে আজি ঋতু জোতা পিন্ধি অহা নাই চেণ্ডেল পিন্ধি আহিছে আজি মই জোতা পিন্ধি আহিলোঁ আজি বহুত বেছি মানুহ এনেকুৱা মানুহ জানিব য়েছ ড্ৰাইভাৰটোৱে আমাক মুখ পকাই দি গৈছে গাইছ ইমান বজ্জাত তো এইটো গাইছ আমাৰ ঘৰত যোৱা ৰাস্তা এইটো বীৰপাৰা ৰাস্তা এনেকৈ সুৰকি গ'লে আমাৰ ঘৰটো পায় এইপিনে লামপাৰাৰ ফালে যাম গাইছ আমি মানে খাৰ কাৰণেহে যাই আছোঁ এইপিনে এতিয়া আমি দৌৰাৰ ক্ষেত্ৰত যোৱা নাই গাইছ আমি পেট পূজা কৰিবৰ কাৰণে গৈছে পুৱাই আমাৰ ইয়াতে আমাৰ গাঁৱৰে দোকান হয় বহুত ধুনীয়া ঘুগুনি বনায় সেইকাৰণে আমি ঘুগুনি খোৱাৰ কাৰণে মানে যাই আছোঁ কাম অন ইউ কেন ডু ইট জয় গুৰু শংকৰ সৰ্ব গুণাকাৰ যাকে নাহিকে পাম তোহাৰি চৰণ কৰো শতকতে বাৰিকা কৰ প্ৰণাম ৰাম বাৰিকা কৰ প্ৰণাম তো হয় এইটোৱে কৃষ্ণ আমাৰ নামঘৰটো এইটোৱে ধুনীয়া নামঘৰ বৰ্তমানলৈকে ৰং কৰা নাই কিন্তু বহুত ধুনীয়া ভিতৰৰ ফালে আৰু এইটো মূল নামঘৰ আৰু এইবিলাক কাৰ্যালয় এইবিলাক কেমেৰাত আহিছেনে নাই নাজানো এইডাল বগৰী গছ দেখিছেনে আমি ইয়াতে কৃষ্ণ নৃত্য শিকিলে আগতে ইয়াৰ পৰা বগৰী ছিঙি খাইছিলোঁ আৰু এইখন মূল গেটখন ধুনীয়া সিংহ আছে আগত দেখি তো এইখন আমাৰ পাৰ্কখন আমাৰ লামপাৰা বন উদ্যান দেখিব পাৰে এইখন গেটখন বিৰাট ধুনীয়া সঁচাকৈ আৰু বহুত ইয়াতে ফটো শ্বুটৰ কাৰণে আহে তাৰমানে শ্বৰ্ট ফিল্ম বনাব আহে ইউটিউবাৰসকলে আৰু বহুত ধুনীয়া আৰু বনাই আছে ধুনীয়াকৈ
ইয়াতে কোনো নাহিলে গাছ ময়ে আহিম কাৰণ বহুত ধুনীয়া হয় নাই ঋতু কিবা ক'বা পাৰ্কখনৰ বিষয়ে ক'ব লগা নাই তইছো গোটেইখিনি ক'লিয়ে গোটেইখিনি ক'লে তথাপিতো কিবা কৈ দিয়া আমাৰ মৰমৰ চেনেহৰ পাৰ্কখন অতিকে চেনেহৰ কেতিয়াবা যাম ভিতৰত যাই কিনে গোটেইবিলাক একদম পুৰা দেখাই দিম গাছ আজি আৰু মানে আজি টাইম নাই ঘুগুনি মেইন নো তো আমাৰ লগত পৃথিৱীৰ যিমান বেয়া হ'ব লগা আছে চব আমাৰ লগতে হয় সদায় পুৱা বা ঘুগুনি খাওঁ জানেনে আজি ভিডিঅ'টো কৰিছোঁ কাৰণে ঘুগুনিৰ দোকান অহাই নাই মানে আমাৰ গাঁৱতে হয় আৰু ঘুগুনিৰ দোকান অহা নাই পুৱাই মানে ইমান দূৰলৈকে এনে খোজকাঢ়ি আহিলোঁ একদম খং উঠি যায় ঋতু ঘুগুনিৰ দোকান অহাই নাই আয়ো নাই চাহ খাম গাইছ ঋতু কোৱা ঘুগুনি নাই চাই তথাপি চাহ খাম ইয়াছ খাইহে যাম তো আমি ৰিটাৰ্ণ ল'লোঁ দিয়ক আৰু এতিয়া আমি যাম ফৰ্ণাইৰ দোকানৰ পিনে চাহৰ জুতি ল'ম ঋতু ঘুগুনিৰ আইডিয়া চব ফ্লপ হৈ গ'ল ঘুগুনি আৰু দিল पे कहीं बहुत जोर से चोट लगा है मुझको और तुमको দুখতে একো ক'ব নোৱাৰা ক'ব নোৱাৰে তাই দুখ হ'লে একো ক'বই নোৱাৰে সেইখনে আমাৰ মহান বিদ্যালয় কৌটিল্য জাতীয় বিদ্যালয় এইখন স্কুল এই দেখো সুন্দৰ পৰিৱেশ বহুত ধুনীয়া লাগিছে গাইছ পাহাৰ নামঘৰ পাৰ্ক শ্মশান শ্মশানো আছে গাছ এইপিনে শ্মশানো আছে হা নকলো দিয়া ভিডিঅ'ৰ কাৰণে অলপ বেছিকে ক'ব লগা হয় আৰু ভিডিঅ'ৰ কথাটো ক'ব লগা হয় মানে ভিডিঅ' কৰিলে বেছিকে ক'ব লগা হয় চিকেন ৰোল ম'ম' চম' চব পাই ক'ব লগা হয় উপায় নাই আৰু গাইছ ভিডিঅ'ৰ কথা তেতিয়াহে আপোনালোকে অলপ চাব কিন্তু আমি মিছা কথা কোৱা নাই গাইছ ঘুগুনি পায় সঁচাকৈ কৈছোঁ ঘুগুনি পায় আৰু পায় বহুত কিবা কিবি পায় তো কি পায় আপোনালোকক দেখাম বলক দোকানখন পালোঁ ইয়াতে কিবা খাম ভানুৱাই কিবা কৰি আছে কি কৰি আছে ভানুৱাই কাম কৰি আছে ভানুৱাই এই দোকানখন অলপ ভাল কৰিছে আগতকৈ আৰু দেখিব পাৰেনে পূৰা অহল বহল জেগা এইখনে ভানুৱাইৰ দোকান আৰু বহুত কষ্ট কৰে পুৱাই আহি দোকানখন খোলে আৰু এতিয়া কিবা কৰি আছে আমি অলপ বহোঁ ঋতু বহিছে কি অৰ্ডাৰ কি খাবা তুমি ভাবি আছে আৰু মানে মেনু হা আমি ভানুৱাই ইউটিউবত ভিডিঅ' বনাই আছোঁ দুই এষাৰ কিবা কওক ভানুৱাই আজি চেলটো কেনে পোৱাৰ পেৰে দোকানত এইবিলাক চাকিও ৰাখি থৈ দিছে দীপাৱলীৰ কাৰণে এইবিলাক আছে নুডলছ চিপছ এইবিলাক চব পায় ভানুৱাইৰ দোকানত আপোনালোকে আহিব পাৰে একদম লামপাৰা ৰাস্তাৰ ওচৰত এইবিলাক কেকো পায় আৰু আছে বহুত কিবা কিবি লাইটাৰো আছে লাইটাৰ মই এইবিলাক লাইটাৰটো বহুত বেছি ভাল পাওঁ গাইছ লাইটাৰটো মোৰ ঘৰত দুটা আছে আপোনালোকে বেলেগটো নাভাবিব আৰু এনে চকতে ৰাখি থৈ দিছোঁ মই লাইটাৰটো বহুত ভাল পাওঁ কি লাগে এই কি মেনু লাগে মেনু অৰ্ডাৰ দিয়া বাছ অলপ বহো তো ভানুৱাইৰ দোকানত এতিয়া আমি খাম চাহ আৰু ঘুগুনি চুগুনিও পায় কিন্তু এতিয়া আমি চাহ খাম বৰ্তমান আৰু অহল বহল জেগাখিনি বহুত ভাল লাগে ঘুগুনি খোৱা দোকানখন নাই সেইখন দোকানখন নাই সেইখন দোকানত বহুত মানে সেইখন দোকানত অকল ঘুগুনিয়ে বনায় আৰু বহুত ধুনীয়াকৈ বনায় আৰু বহুত ভাল লাগে মই ভানুৱাই বুলি কিয় কৈ আছোঁ বহুতে সুধিব পাৰে মানে আমি একে সংঘৰে হয় আৰু আমাৰ মাৰ লগ মানে সেইকাৰণে সংঘৰ আৰু আমাৰ শংকৰীৰ মানে ভানু আই বাপ বুলি মাতে সেইকাৰণে মই ভানু আই বুলি মাতোঁ ঋতু এতিয়া অলপ ধ্যানত ব্যস্ত পুৰণা চান্দুকো আছে ভানুৱাইৰ দোকানত ঋতুক গেলি বেয়াই লাগে দিব ন ঋতু খাবা তই টেনশ্যন নলবি খাবা দিব ৰ কাৰণ মই হাৰিবা ঋতু তই টেনশ্যন নকৰবি তেল পিঠা কেনে এইখন গিলাচ পিঠা মই গিলাচ পিঠা খাই থাকোঁ বহুত ভাল লাগে এইবিলাক গিলাচ পিঠা তেল পিঠা তলত আছে কিজানি ঋতু বোলে তেল পিঠা কেনে চিনি নাপায় এইখিনি তেল পিঠা এইবিলাক এনেকুৱা তেল পিঠা এইটো গুৰজিয়া বুলিও কয় এইবিলাক কিবা লাগি আছে তেল পিঠা গৰম হৈ আছে কিন্তু নাখোৱা মই গিলাচ পিঠা নাখাব পাৰে কেককে খাম নে নাতে কেক চেক আছে গিলান ভানুৱাইতে গুৰ মিঠাই দিছা দিছে বোলে দে হ'ব দে গিলাচ পিঠা খাম আৰু নেতাবা এখন গিলাচ পিঠা লৈ দুয়োটাই ভাগ কৰিম এইবাৰ মই এটা কেক কিনো সেইখন দুয়োটাই ভাগ কৰিম ক'ব কিবা কম বুলি ভাবিছিলোঁ গাইছ পাহৰিলোঁ মানে খাবতো বহুত বেছি মন আছে কিন্তু মালৰ কথা অলপ ভাবিব লাগিব য়েছ আৰু পইচাৰ পিনে অলপ মুখ চাব লাগিব দিয়কচোন ইমান খৰচ কৰি নহয় মানে মিডিল ক্লাছ ফেমিলি য়েছ গাছ তই ঠিকে কৈছে তাই মিডিল ক্লাছ ছোৱালী কিন্তু হাই লেভেলৰ য়েছ
তাই বহুত ধুনীয়া কথা কয় কিছুমান একদম মোৰ মুখ চুক ঠকনা মাৰি মানে ভাঙি দিব মন যায় এনেকুৱা ভাল কথা কয় তাৰমানে পইচা নাই আৰু মানে তাৰিতো 10 টকা কিবা কৰি লৈ আহিছোঁ আৰু 10 টকা মানে বৰ বেছি 10 টকা বা 12 টকাৰ ওপৰত খাব নোৱাৰে এইখিনিতে জাষ্ট আৰু মিলাব লাগিব কিবা কৰি আৰু সেইকাৰণে মানে দিনটোত 100 টকা মানৰ খায়েই কিন্তু এটা মিডিল ক্লাছ ছোৱালীৰ কাৰণে দুখ নকৰিবা আৰু এয়াই জীৱনত দুখ কিছুমান থাকে তুমি অলপ দুখ নকৰিবা সি নিজে চাহ এটা বনাই খোৱাৰ কথাই বেলেগ তো চাহটো অফ কৰি দিওঁ মানুহে এটা গিলাচ পিঠা আৰু এটা কেক দিব এই এনেকুৱা কেক মানুহৰ স্পেচিয়েল চাহ আহি গ'ল গাখীৰ দিয়া চাহ বহুত টেষ্টি হয় আৰু গিলাচ পিঠা এটাই লৈছোঁ ঋতু আৰু মই আধা খাম কাৰণ এটা আমি খাব নোৱাৰোঁ এখন তেল পিঠা দিয়ক নহ'লে আৰু এখন কেক এইটো মানে আধা হ'ব ঋতুৰ আধা মোৰ আধা কাৰণ আমি মানে এটা বস্তু ফুলকৈ খাব নোৱাৰোঁ সেইকাৰণে এইবাৰ আৰু তেল পিঠা খাম য়েছ তেল পিঠা আছে তো এইবিলাক পুৱাই আৰু মৰ্ণিং ৱাকৰ বাহানা কৰি আহিছোঁ আৰু এইখিনি তেল পিঠা ভানাই দেখাই দিছে ভানাই আৰু কেতিয়াবা আহিম ঘুগুনি বনালে ফোন কৰি দিবা আহি যাম ৰুটি মাংস খাম কণ্টেক্ট নাম্বাৰটো আছে বাৰু তো এতিয়া চাহখিনি দেখিব পাৰে বহুত ধুনীয়া খাং লাগিছে না ঋতু মই বেছিখিনি ল'ম আৰু মানে ভানাই কম বেছিকৈ দিছে নেকি ভানাই কম বেছিকৈ চাহ দিছে ঋতু বেছিখিনি ল'লাই দে উপায় নাই চলি যাব গাইছ এইখিনি মোৰ উপায় নাই আৰু যাৰ ভাগ্যত যি থাকে ভানুৱাই আৰু লৈ যায় হ'ব নে নহ'লে হ'ব ভানুৱাই তথাপিতো দে আৰু বোলে একো বেয়া যদি বেয়া নাপা তথাপিতো দে যদি বেয়া এইবাৰ মোৰহে বেছি হ'ল ভিতৰ কম হৈ গ'ল কেঁচা লাগা ইয়ে দেখা তুমকো তো প্ৰথমতে ভাগ কৰা এইটো ভাগ কৰা আধা সমান ভাগ কৰিবি কিন্তু মই ভাগ কৰিম গাইছ এতিয়া সমান তই বেছি ল'বি দেখিব পাৰে মই ভাগ কৰিছোঁ যেতিয়া সমানকৈ ভাগ কৰিম কোনখিনিত বেছি দাগা পাল্লা নালগে ঋতুতে এইখিনি খাওঁ এইখিনি মই এখন দে এইখিনি মানে গুৰমিঠটো ভাগ হৈ গ'ল গাইছ দেখিব পাৰে চব ভাগ হৈ গ'ল এই কেকৰ একফাল্লা ঋতুৰ পিঠাৰ একফাল্লা ঋতুৰ আৰু এয়া পিঠাৰ ঋতুৰ আৰু মোৰ এয়া মানে চব ভাগ ক্লিয়াৰ এতিয়া মানে খোৱাত কোনো কাৰা ধোৱা টেনশ্যন নাই খাই থাকা আৰু নিজৰ মতে খাই তো চাহখিনি টেষ্টি হৈছে বহুত আৰু পুৱাই দাৰবা আহিম বুলি দাঁত চাত মাজি পূৰা ক্লিয়াৰ হৈছোঁ খাম বুলিয়ে এইটো চাহ খাই বহুত বেছি ভাল পায় কিন্তু মোৰ চাহৰ ইমান এটা ইণ্টাৰেষ্ট নাই কিন্তু ইহঁতৰ লগত থাকিলে খাব মন যায় কাৰণ সিহঁতে পূৰা এনেকৈ খাই থাকে নহয় পিঠাখিনিও বহুত টেষ্টি হৈছে আৰু এখন খাবি নেকি পিঠা তেল পিঠা খাবি मत देखो यार क्या हो जाएगा ऐसे हमको मत देखो ऐसे तीखी नजरों से कहीं दिल भर ना जाए अंकल को बहुत हंसी आ रही है पता नहीं क्यों यार हमने ऐसा क्या बोल दिया जो इतनी हंसी आ रही है इतनी हंसने वाले में क्या है खुरा तो मोबाइल से ना यूट्यूब चैनल हाय अंकल खुरा स्क्रीन टच मोबाइल है तो मेरा यूट्यूब में एक चैनल है आप लोग देख सकते हो निकुस ब्लॉग आप हाँ आप अभी सर्च करके देखो एंड्रॉइड फोन पे এটা সাবস্ক্রাইব বাঢ়ি দিও হয় পই গাইছ এটা সাবস্ক্রাইব বাঢ়িলেও কটো গাইছ ভানুৱাই কালি চাব পাৰিবি আৰু খুৰা মোবাইল লৈ আহি আছে তো খুৰাৰ মোবাইলত খুৰাৰ মোবাইলত টেবলেট চব লাগ কৰি দে তুই গোটেই লাইক চেক কৰি দিবি খুৰা চাই কিনে যদি ভিডিঅ' ভাল লাগে তেতিয়াহে লাইক কৰি দিব এতিয়া নালাগে বাৰু এইটো কাৰ চেনেল লাইক কৰি দিয়া তই এইটো বেলেগৰ চেনেল কিয় দিয়া এইটো নহয় এইটো মন নহয় ইটো খুৰা তুমি ট্ৰাকত তুমি যদি যাবা চাই যাই থাকিব পাৰিবা এটা মই স্পেচিয়েল ৰেচিপি এটা বনাইছোঁ তুমি চাবা যদি ভাল লাগে লাইক কৰি দিবা ঠিক আছে আৰু ফ্ৰেণ্ডছ বিলাকৰ লগতো শ্বেয়াৰ কৰি দিবা এইটোৱে তুমি না এইটো ইয়েছ মই পুৰা ফ্ৰেণ্ডছ के साथ शेयर कर देना बाय बाय প্ৰথম খাই কিনে এনেকুৱা পিঠা আৰু এখন লৈ দুটাই ভগাই খালোঁ এতিয়া মানে ইমানে টেষ্টি হৈছে আৰু লৈছোঁ দুখন ঋতুত দুখন মদ দুখন আৰু দুখন ভানুৱাই ফ্ৰী দিছে তো ভানুৱাই থেংক ইউ ফ্ৰী দিয়াৰ কাৰণে আৰু বৰ্তমান 40 টকা চাহে খালোঁ দিয়ক গাইছ তাৰ 20 টকা মোৰ 20 টকা খুৱাই দিন আৰু গাইছ খাই লৈ জীৱনটো আপোনালোকৰ যদি এনেকুৱা ক'ৰবাত কিবা খাই ভাল লাগে তেতিয়াহ'লে পইচা মোক নাচাব খাই দিব কাৰণ
খাইলে জীৱন হয় নহয় গাইজ গাইজ বহুত খালোঁ প্লেট খালি খাই কিনে উঠিব পৰা নাই তো ভানুৱা এতিয়া আমি যাওঁ আৰু কেইখন পিঠা খালোঁ ঋতু টোটেল 4খন হিচাপ নাই আমি 4খন এই 4খন পিঠা খালোঁ মই 4খন পিঠা খালোঁ তাৰপিছত কেক খালোঁ আধা আধা তাৰপিছত গিলাচ পিঠা আৰু চাহ খালোঁ ফুল 2 কাপ মানে লাষ্টত 3 কাপ খালোঁ না 3 কাপে খালোঁ নেকি ভানুৱাই আৰু লাষ্টত অলপ দিছে তো সঁচাকৈ খাইলে একদম পুৰা পেট ফুল তাই আমি যাওঁ এতিয়া ভানুৱাইকো বাই দিওঁ ভানুৱাই বাই বাই যাওঁ বাই বাই তো ওলালোঁ দোকানৰ পৰা কিবা এৰিলোঁ নেকি দোকানত কিবা খাজনা চাজনা এৰি আহিলোঁ নেকি তো এতিয়া যাওঁ মানে দৌৰিব আহিছিলোঁ নাই ৰানিং কৰিব আহিছিলোঁ শৰীৰ চৰ্চা সেইকাৰণে চাহ খালোঁ পুৰা অন্ধ শুকাই গৈছিলে অন্ধ শুকাই গৈছে দৌৰি পেলাই য়েছ তো পেট ফুল দেখিব পাৰে পেট একদম অৱস্থা নাই ঘৰত গৈ মই এতিয়া চাহ তাহ খাব নোৱাৰিম মৃত্যু কিবা খাবি না তই ঘৰত যায় গাইছ মানে এটা মানে বহুত এটা ক'ৰবাত যাব লগা প্ৰগ্ৰাম আছে কাপোৰ লোৱাই নাই আৰু মানে কাপোৰ লোৱা নাই তাৰপৰা লেহেংগা চেহেংগা ঠিক কৰিবই আছে আৰু ক'ৰবাত যাব আছে যে লেহেংগা চেহেংগা ওলাই থৈ অহা নাই মানে সেইকাৰণে অলপমান মানে ইও আৰু সেনেকুৱা ধৰণৰ কথা কাপোৰ চাপোৰ নাই তাই মোক কালি মেছেজ দিছে আজি তাই ক'ৰবাত যাব মানে তাৰ কাপোৰ নাই মেছেজ দিছে মোক তো মই কৈছোঁ এটা মাকৰ মেক্সি আছে সেইটোকে পিন্ধি গ'লে হয় আৰু মাকৰ মেক্সি চেক্সি থাকে তোক জকাম তো এতিয়া ঘৰ মুখে আমি ৰাওনা হৈছোঁ ঘৰৰ পিনে যাম ফ'কাছ মাৰি এইবিলাক মানুহ জকাই এতিয়া মোক ভিডিঅ' কৰিব দিছে মানুহ জকাই ঠিক আছে তই জকা না মই জকাম এই জকাব ৰবা জেগা আহিছে এতিয়া জকাব মই গাইছ গুড গাৰ্ল লহা টিং পেলাই আহি আছে ঋতু জকা ঋতু কওঁ ই চোনে আমাৰ ঘৰত যাই থাকে লহা টিং অ' কিতাপ বহি ল না নলা কিতাপ বহি ল না নলা ল যদি আমাৰ ঘৰত জাঙা কণ্টেক্ট নম্বৰটো লৈ ল'ব তাক যাবি ঋতুৰ কণ্টেক্ট নম্বৰটো লৈ ল দাদা ঋতুৰ কণ্টেক্ট নম্বৰটো লৈ তোৰ নম্বৰটো দিয়ে এহঁতৰ ঘৰত বহুত কিবা কিবি বস্তু আছে এখন নম্বৰটো দিয়ে হোৱাটছআপ কৰি দি আছে This is life এইবিলাক এনজয়ৰে মানে লাইফটো পৰিপূৰ্ণ আৰু হাঁহি ধেমালিৰ মাজতে জীয়াই থাকিব লাগিব হয় না নাই ঋতু ইমান বেছি চিৰিয়াছ হয় লাইফত একো কাম নাই হে গাইজ আৰু মই বেছি চিৰিয়াছ মানুহৰ লগত থাকি বহুত বেছি বেয়া পাওঁ মই নিজেও আনচিৰিয়াছ মই মানে বেছি চিৰিয়াছ কথা কৈ থাকিলে মই চিৰিয়াছ কথা নকওঁ আৰু কোনোবাই কৈ থাকিলে শুনিব নোৱাৰোঁ আমাৰ মানে চব ফ্ৰেণ্ড কেইজনী এইবিলাক আনচিৰিয়াছ আৰু এও আনচিৰিয়াছ তই কেনেকুৱা লাগিল লহা পাল্লাটোত তোৰ নম্বৰটোত মেছেজ কৰি দিবি কি বস্তু আছে নিকু ফিউচাৰ ফিউচাৰ গাইছ চাৰ মাৰি দিম থাচকে নিকু ফিউচাৰ বাছ আমি ঋতু আৰু মই ভাবিছোঁ কল ব্যৱসায় কৰোঁ স্কুটি আছে স্কুটিত কল লৈ যাই কিনে অলপ ব্যৱসায় বাণিজ্য কৰোঁ অলপ পইচা ইনকাম কৰোঁ কাৰণ জানে গাইছ আজিকালি পইচা নহ'লে চব মিছা আৰু কোনেও পাত্তা নিদিয়ে হে গাইছ এই কেমন গাড়ী আমাৰ যাত্ৰাৰ সামৰণি স্থান আহি গ'ল লামপাৰা পালোঁ আৰু সেইপিনে দেখিব পাৰে আমাৰ ৰাস্তাটো বীৰপাৰা ৰাস্তাতে আহি পালোঁ আমাৰ শৰীৰ চৰ্চা এনেকুৱাই নাজানো আমাৰ এনেকুৱা শৰীৰ চৰ্চা কৰিলোঁ মানে একটো ঘামো ওলোৱা নাই দেহাৰ পৰা এইটো গাইছ মোতকৈ অলপ নহয় বহুত অখতো তাক এনেকৈ অলপ তল কৰিছোঁ তাক লাগাল নাপাওঁ সেইকাৰণে অলপ তল কৰি দিছোঁ সমানত থাকিব নাই ইমান বেছি অখ নহয় সমানত থাকিব লাগে হয় নহয় গাইছ আমি একেলগৰ ছোৱালী নাচাই গৈ ইমান অখ চাই ভালকৈ থিয়া হৈছোঁ ইমান অখ গাইছ তই কিয় ইমান অখ হে গাইছ কি কৰিলি অখ হে আপোনালোকে অলপ মন্তব্য প্ৰকাশ কৰিবচোন কমপ্লেইন ময়ে চিলিং মাৰোঁ এই কিনো এই চিলিং মাৰাৰ কাৰণে একোৱেই নাই মোৰ সৰু পৰা ইমান কিবা কিবি খালোঁ কমপ্লেইনৰ পৰা কিবা হোৱাৰ পৰা একদম কাঠত মাৰিবি ইমান কিবা কিবি খালোঁ সঁচাকৈ একদম চিঞৰি কান্দিব মন যায় বুকু ফালি একদম উপায় নাই একো নহয় দে হ'ব দে এইখিনি অখ চখ চেণ্ডেল পিন্ধি হ'বি দে হিল পিন্ধি দিম গাইছ হিল পিন্ধি দিম কিনো চাপৰ হে গাইছ হিল পিন্ধি দিম কেইটা আছিল ঘূৰিছোঁ পিন্ধা নাই আমাৰ ধাননিখিনি দেখিব পাৰে বহুত ধুনীয়া ধাননি মাছো ৰাখলে পুৱাই আজি এটা খানা ভালে হ'ব আমাৰ গিৰিজা খুৰী আছে নেকি কোনোবাৰ হাঁহি শুনিছোঁ দেখাই দিলে অলপ ভাল আছিল মুখখন দেখিব পাৰে এইটো তলত হাই কৰি দিয়া গিৰিজা খুৰী হাই কৰি দিয়া আৰু এইবিলাক শাক পাচলি কিবা কিবি আনিছে আজি খানা কিজানি ভালে হ'ব আৰু এখন মোৰ চাইকেল গাইছ সৰু থাকোঁতে স্কুলত এইখনেৰে যে স্কুলত গৈছিলোঁ
তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে বাই বাই